নমস্কাৰ, মই লিজা আকৌ লৈ আহিলোঁ এটি নতুন মিনি ব্লগ। পবিত্ৰ ভাদ মাহৰ প্ৰতিখন গাঁৱতে প্ৰতিটো নামঘৰতে সকলো মহিলাই মিলি পেলাই নাম লয় এমাহ ধৰি নাম লোৱাৰ পাছত ভাদ মাহৰ শেষৰ দিনটোত নহ'লে আহিনৰ 1 বা 2 তাৰিখে নাম সামৰণি ভাগ পতা হয়। আৰু আজি আমাৰ গাঁৱৰ নাম সামৰণি ভাগ পতা হৈছিলে। দেখিছে আমাৰ নামঘৰটো ডাঙৰ, কাৰণ আমাৰ গাঁৱৰ মানুহো বেছি, গাঁওখন ডাঙৰ মানে। আৰু যেতিয়া নামঘৰটোত ভকতবৃন্দ আই মাতৃসকলে ভৰি থাকে, তেতিয়া ভাবকচোন মনটো কিমান পবিত্ৰ লাগে। আৰু নামঘৰত সোমোৱাৰ লগে লগে মনটো আমাৰ এনেও পবিত্ৰ হৈ পৰে। আৰু লগতে নামঘৰৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ আৰু নামঘৰৰ আমাৰ কেনেদৰে নীতি নিয়মবিলাক পালন কৰা হয় সেয়াও দেখালোঁ। চাব দেই, ধন্যবাদ।